নমস্কাৰ। 1671 খ্ৰীষ্টাব্দত হোৱা শৰাইঘাটৰ ৰণৰ কথা মনত আছেনে? নিশ্চয় আছে চাগৈ। এই যুদ্ধখনে বুজাই দিলে যে অসম আৰু অসমীয়া কাৰো তলতীয়া নহয়। লগতে ইয়াকো বুজালে যে নিজৰ মাতৃভূমিক মৃত্যুতকৈও আগস্থান দি কিদৰে অসমৰ শাসক আহোমসকলে সমগ্ৰ ভাৰত নিজৰ অধীনত ৰখা মোগলসকলক হেলা ৰঙে পৰাজিত কৰিলে। শৰাইঘাটৰ ৰণৰ কথা জনাৰ আগতে আমি জানিব লাগিব আহোম সাম্ৰাজ্য কি আছিল, কি কাৰণত মোগল নামৰ সেই বিশাল সাম্ৰাজ্যৰ লগত আহোম সাম্ৰাজ্য এবাৰ নহয়, দুবাৰ নহয়, বহুবাৰ যুদ্ধত নামি পৰিবলগীয়া হৈছিল। এই সকলোবোৰ কথা আমি তথ্য অনুসাৰে আলোচনা কৰিম আজিৰ ভিডিঅ'টোত আদিৰ পৰা অন্তলৈ। মোগলে মুঠ 17 বাৰ আমাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমে আমি জানিব লাগিব এই আক্ৰমণবোৰ প্ৰথম ক'ত হৈছিল আৰু ক'ৰ পৰা আৰম্ভণি হৈছিল। 1228 খ্ৰীষ্টাব্দত আহোমসকলে বৰ্তমানৰ ম্যানমাৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰি আহে। থলুৱা লোকসকলক সামৰি নতুন এখন ৰাজ্য গঠন কৰাৰ পিছত তেওঁলোকে উজনি অসমৰ চুতীয়া ৰাজ্যৰ লগতে দৰং আৰু নগাঁৱৰ 12 ভূঞাসকলক দমন কৰি ডিমাচাসকলকো দক্ষিণলৈ ঠেলি ৰাজ্যৰ সীমা সম্প্ৰসাৰণ কৰে। পশ্চিমলৈ সীমা বৃদ্ধি হোৱাৰ লগে লগেই ৰাজ্যখন তুৰ্কী আৰু আফগান শাসকসকলৰ আক্ৰমণৰ বলি হয়। এসময়ত আহোমসকলৰ ব্যক্তি তনখাম বৰগোহাঁয়ে আক্ৰমণকাৰীসকলক কোচ ৰাজ্যৰ মাজেৰে খেদি নি কৰতোৱা নদী পোৱাইগৈ আৰু তেতিয়াৰে পৰা তেওঁলোকে নিজকে পূৰ্বৰ কামৰূপ ৰাজ্যৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰিবলৈ লয়। আৰম্ভণিৰে পৰাই পশ্চিমৰ শত্ৰু ৰাজ্য কোচবিহাৰৰ সৈতে থকা মোগলৰ মিত্ৰতা আদিৰ বাবে আহোম আৰু মোগলৰ সম্পৰ্ক শত্ৰুতাপূৰ্ণ আছিল আৰু উত্তৰ পূবৰ দিশত মোগলৰ বৰ্ধিত আগ্ৰাসনে মোগলক শংকিত কৰি তুলিছিল। 1552 খ্ৰীষ্টাব্দৰ সময়ত এহাতে মোগলে নৰনাৰায়ণৰ পুত্ৰ কোচবিহাৰৰ লক্ষ্মীনাৰায়ণৰ প্ৰতি সমৰ্থন জনোৱাৰ বিপৰীতে আহোম ৰজা চুকাফাই লক্ষ্মীনাৰায়ণৰ সম্পৰ্কীয় ভাতৃ তথা চিলাৰায়ৰ পুত্ৰ কোচ হাজোৰ অৰ্থাৎ বৰ্তমানৰ গোৱালপাৰা জিলা, কামৰূপ জিলা, দৰং জিলা আৰু ভৰলীলৈকে শোণিতপুৰ জিলাৰ কিছু অংশ ৰাজত্ব কৰা ৰজা ৰঘুদেৱৰ জীয়াৰীক বিয়া কৰাই মিত্ৰতা গঢ়ি তুলিছিল। দুই সাম্ৰাজ্যৰ এই মিত্ৰতা পৰৱৰ্তী ৰজা চুচেংফা ৰজা পৰীক্ষিতৰ দুহিতাক বিবাহ কৰোৱাৰ যোগেদি কটকটীয়া কৰি তুলিলে। উত্তৰ পূবৰ সীমান্তত মোগলৰ আবিৰ্ভাৱৰ লগে লগেই আহোম আৰু মোগলৰ মাজত আওপকীয়াকৈ শত্ৰুতাৰ উদ্ভৱ হয়। 1613 খ্ৰীষ্টাব্দত পৰীক্ষিতৰ লক্ষ্মীনাৰায়ণৰ সৈতে হোৱা শেষ পৰাজয়ৰ পিছতে মোগলে প্ৰথমবাৰৰ বাবে এক সংগঠিত ৰূপত অসম আক্ৰমণ কৰি ৰাজ্যখন জয় কৰাৰ লক্ষ্য বান্ধি লয়। মোগল শাসিত ভাৰতৰ পৰা অহা ৰতন সিং নামৰ এজন অবৈধ বণিকৰ বয়-বস্তু জব্দ কৰি আহোম ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ ঘটনাৰ পৰাই দুয়োপক্ষৰ মাজত সংঘটিত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। মোগলে যুদ্ধৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰে আৰু 1615 চনত আবু বাকৰ আৰু ভূষণাৰ ৰজা সত্যজিতৰ নেতৃত্বত এক ৰাজকীয় সৈন্য বাহিনী মকৰল কৰে। বাহিনীটো ক্ৰমান্বয়ে বৰনগৰ, কামৰূপৰ পুৰণি ৰাজধানী আৰু হাজো অভিমুখে আগবাঢ়ে। তেওঁলোকে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত কেইবাটাও ছাউনি স্থাপন কৰে। সেই বছৰৰে নৱেম্বৰ মাহত হঠাৎ আবু বাকৰে কাজলী চকীত আক্ৰমণ কৰে। ক্ষন্তেকীয়া যুঁজত আহোম সৈন্য পৰাস্ত হৈ নাও আৰু দুৰ্গ এৰি পলায়ন কৰে। কম আয়াসতে জয়লাভ কৰি মোগলে আহোমৰ বিপক্ষে কিছু আগ্ৰাসী ব্যৱস্থা গ্ৰহণ কৰিবলৈ যো-জা কৰে। মোগলৰ অগ্ৰগতিৰ ওপৰত নজৰ ৰাখিবলৈ আহোম ৰজাই চামধৰাৰ দুৰ্গ সুসজ্জিত কৰি তোলে। ইফালে মোগল আহি ব্ৰহ্মপুত্ৰ আৰু কামেং নদীৰ সংগমস্থল পায়হি। এমাহৰ পিছত ভৰলী নদীৰে ঘোঁৰাসমূহ চেকুৰাই আনি বাওহাতৰ পাৰটোত থকা ৰেচন পাতিৰ ভঁৰালৰ আহোম সৈন্যৰ ওপৰত ভয়ানক আক্ৰমণ চলায় আৰু আহোমে পুনৰ পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। আহোম ৰজাই চামধৰাৰ সেনাপতিসকলক মোগল সৈন্যৰ ওপৰত জঁপিয়াই পৰিবলৈ কাঢ়া নিৰ্দেশ দিয়ে। এইবাৰ আক্ৰমণত আহোম সৈন্যৰ জয় হয়। আহোম সৈন্যই জয়লাভ কৰি ভৰলৰ মুখত ৰেচন পাতিৰ ভঁৰাল পুনৰাই দখল কৰে। আকস্মিকভাৱে চলোৱা এই আক্ৰমণত মোগলৰ বহু ধন-জন হানি হয়। প্ৰথম অৱস্থাত সফলতা লাভ কৰিলেও মোগলৰ প্ৰথমবাৰৰ অসম আক্ৰমণৰ এনেদৰেই অন্ত পৰে। এই যুঁজত সৈন্য সামন্ত আৰু অৰ্থৰ লগতে মোগলে সামৰিক ক্ষেত্ৰখনত থকা নিজৰ সুনামো হেৰুৱাই পেলায়।
প্ৰথমবাৰ অসমৰ মাটিত হোৱা শোচনীয় পৰাজয়ৰ পিছত অসমৰ প্ৰতি মোগলে এক প্ৰতিৰক্ষাত্মক আৰু মিত্ৰভাৱ ৰাখি চলিবলৈ ধৰে। সদ্যহতে আহোমক অসন্তুষ্ট কৰি তুলিব পৰা কাৰ্য নকৰিবলৈ যত্নপৰ হয়। কিন্তু যুঁজত আশাতীতভাৱে জয়লাভ কৰি আহোমসকল উৎসাহী হৈ পৰে আৰু কামৰূপত বিৰাজ কৰা দুধুৰ মধুৰ পৰিস্থিতিৰ সুযোগ ল'বলৈ আগবাঢ়ি আহে। অসমত হোৱা পৰাজয়ৰ ফলত মোগল অধিকৃত কামৰূপত বিদ্ৰোহ আৰু প্ৰতিবাদে দেখা দিয়ে। আহোমসকলে এই বিদ্ৰোহত উচটনি দি মোগলৰ বাবে পৰিস্থিতি কঠিন কৰি তুলিছিল যদিও দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা নাছিল। ১৬১৮ চনত আহোম ৰজা প্ৰতাপ সিংহই পৰীক্ষিতৰ পুত্ৰ বলিনাৰায়ণক দৰঙৰ ৰজা পাতে আৰু কামৰূপ পুনৰ উদ্ধাৰ কৰিবলৈ সহায় আগবঢ়ায়। কিন্তু আহোম ৰজাৰ সহায়ৰ পিছতো বলিনাৰায়ণে কামৰূপ উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয়। ১৬১৯ চনত তৃতীয়বাৰৰ কাৰণে পাহাৰীয়া ধনীকালৰ মুখিয়ালসকলৰ হৈ কামৰূপৰ কাৰ্যকলাপত হস্তক্ষেপ কৰে। মোগলৰ শাসনত অতিষ্ঠ হৈ তেওঁলোকে ৰাণীহাটৰ দুৰ্গ দখল কৰিবলৈ সিদ্ধান্ত লয় আৰু ইয়াৰ বাবে আহোম ৰজাৰ সহায় বিচাৰে। আহোম ৰজাই এক বিশাল সেনাবাহিনী তেওঁলোকৰ সাহায্যৰ বাবে প্ৰেৰণ কৰে। তয়াময়া যুদ্ধৰ পিছত মোগলে পৰাজয় বৰণ কৰে আৰু ৰাণীহাট এৰি যাবলৈ বাধ্য হয় আৰু আহোম সৈন্যই তেওঁলোকৰ পিছ লয়। কিন্তু অচিৰেই মোগলে নিজৰ শক্তি ঘূৰাই পায় আৰু আহোমৰ তীব্ৰ প্ৰতিৰোধৰ পিছতো ধনীকাল পুনৰ দখল কৰে। ইয়াৰ পিছত লাহে লাহে আহোম ৰজাই বলিনাৰায়ণক এৰি কামৰূপৰ পৰা নিজৰ সৈন্যবল আঁতৰাই নিয়ে। ১৬২৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৫৫ খ্ৰীষ্টাব্দত শ্বাহজাহানৰ শাসনকালত আহোম আৰু মোগলৰ সম্পৰ্কৰ তত্ত্বত এক নতুন যুগৰ সূচনা হয়। এটা দশকৰ পৰোক্ষ শত্ৰুতাৰ পিছত পৰিস্থিতিয়ে দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষৰ বাট মুকলি কৰে। ধনীকালৰ পাহাৰী মুখীয়াসকলে বংগৰ সুবেদাৰ কাছিম খান খ্ৰীষ্টিৰ দুৰ্ব্যৱহাৰৰ বিপক্ষে আহোম ৰজাৰ পৰা সুৰক্ষা বিচাৰি আহে। আনহাতে পাণ্ডুৰ থানাদাৰ সত্ৰজিতে মোগলৰ সৈতে বিশ্বাসঘাতকতা কৰি বলিনাৰায়ণৰ সৈতে লগ লাগে আৰু বংগৰ শাসক সলনি হোৱাৰ সুযোগ গ্ৰহণ কৰি কামৰূপ আক্ৰমণ কৰিবলৈ বলিনাৰায়ণক উচটনি দিয়ে। সেইমতে বলিনাৰায়ণে তয়াময়া যুদ্ধৰ অন্তত মোগলক শোচনীয়ভাৱে হৰুৱাই হাজোৰ ছাউনীলৈ পিছুৱাই যাবলৈ বাধ্য কৰে। আহোম সৈন্যই হাজোত আক্ৰমণ চলাই যদিও কেইবাদিন ধৰি চলা যুদ্ধত দুয়োপক্ষ ভাগৰি পৰাত যুদ্ধ সমসাময়িকভাৱে স্থগিত হয়। ১৬৩৬ চনৰ ডিচেম্বৰ মাহত দুয়োপক্ষৰ মাজত পুনৰ সংঘৰ্ষৰ সূত্ৰপাত হয়। মোগল কামৰূপৰ মূল অংশলৈ সোমাই আহে। ১৬৩৭ চনৰ নৱেম্বৰত মোগল বাহিনীয়ে বলিনাৰায়ণ আৰু আহোমসকলৰ বিৰুদ্ধে জয়লাভ কৰি সমগ্ৰ কামৰূপ নিজৰ অধীনলৈ নিয়ে। ১৬৩৮ চনত মোগল বাহিনী উজনিলৈ আগুৱাই আহি অক্টোবৰ মাহত চামধৰাত ৰয়হি। ইয়াৰ পিছতে হোৱা তয়াময়া ৰণত আহোম সৈন্যই মুকলি ৰণক্ষেত্ৰ এৰি পলায়ন কৰে যদিও চামধৰাৰ দুৰ্গ ইমানেই সুসজ্জিত আছিল যে মোগলৰ বহু ধন জন হানি হয় আৰু তেওঁলোকে জয়ৰ আশা বাদ দিব লগা হয়। ১৬৩৯ চনৰ ফেব্ৰুৱাৰীত আহোম সেনাপতি মোমাই তামুলী বৰবৰুৱা আৰু মোগল সেনাপতি আল্লাহ ইয়াৰ খানৰ মাজত অসুৰৰ আলীৰ সন্ধিৰ স্বাক্ষৰিত হয় আৰু সন্ধিৰ চৰ্ত অনুযায়ী গুৱাহাটীৰ পৰা আৰম্ভ কৰি পশ্চিম অসম মোগলৰ অধীনলৈ যায়। ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে আহোম ৰজাই কামৰূপত মোগলৰ প্ৰভুত্ব স্বীকাৰ কৰি লয় আৰু মোগলে আহোমৰ স্বতন্ত্ৰতা মানি লৈ উত্তৰে বৰনদীৰ পূব অংশৰ পৰা দক্ষিণে কলঙলৈকে হস্তক্ষেপ নকৰিবলৈ কথা দিয়ে। ইয়াৰ লগতে বাণিজ্যিক সম্পৰ্কও পুনৰ আৰম্ভ কৰা হয়। ইয়াৰ পিছৰ সময়ছোৱা দুয়োপক্ষৰ মাজত সৰু সুৰা বিবাদ চলি থাকে যদিও তুলনামূলকভাৱে এই সময়ছোৱা শান্তিপূৰ্ণ আছিল। ১৬৪৮ চনত গুৱাহাটীৰ মোগল ফৌজদাৰে স্বৰ্গদেউ চুতামলা ওৰফে জয়ধ্বজ সিংহৰ সিংহাৰোহণৰ বাবে অভিনন্দন জনাই পত্ৰ প্ৰেৰণ কৰে। কিন্তু সম্ৰাট শ্বাহজাহানৰ অসুস্থতাৰ সুযোগ লৈ চুতামলাই মোগলক গুৱাহাটীৰ পৰা বিতৰণ কৰি মানাহ নদী পাৰ কৰাই থৈ আহে। তেওঁ আনকি ঢাকাৰ কাষৰীয়া অঞ্চলত ধ্বংসযজ্ঞ চলাই বহুসংখ্যক মোগলক বন্দী কৰি অসমলৈ লৈ আহে আৰু ইমানতে শ্বাহজাহানৰ অসম আক্ৰমণৰ ঘটনা সামৰণি পৰে। শ্বাহজাহানৰ পিছতে ঔৰংজেব দিল্লীৰ ৰাজপাটত উঠিয়েই মিৰ জুমলা কোচবিহাৰ আৰু অসম আক্ৰমণ কৰি পূব ভাৰতত মোগলৰ গৌৰৱ পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে কোচবিহাৰেও নিজকে স্বতন্ত্ৰ ৰাজ্য হিচাপে ঘোষণা কৰিছিল। ১৬৬২ চনত মিৰ জুমলাই অসমত প্ৰৱেশ কৰে। তেওঁ মানাহ আৰু গুৱাহাটীৰ মাজৰ গড় অতি সহজেই দখল কৰে।
ইয়াৰ পিছতেই মোগলে পাণ্ডু, গুৱাহাটী আৰু কাজলীৰ গড় প্ৰকৃতাৰ্থত কোনো প্ৰতিৰোধ অবিহনেই এটাকৈ দখল কৰি লয়। মীৰ জুমলাৰ সহজ জয়ৰ কাৰণ হিচাপে অসমীয়া শিবিৰসমূহত বিৰাজ কৰা অসন্তুষ্টি বুলি গণ্য কৰা হয়। অসমীয়া সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ পদবীসমূহ কেৱল মাত্ৰ টাই আহোম লোকৰ দখলত আছিল। ৰজা জয়ধ্বজ সিংহই মন্থিৰ ভৰালী বৰুৱা, পিছলৈ পৰ্বতীয়া ফুকনৰ পদবী নামৰ বেজদলৈ পৰিয়ালৰ এগৰাকী কায়স্থ লোকক পশ্চিম অসমৰ ৰাজদূত হিচাপে নিয়োগ কৰে। এই কথাই বিষয়াসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰে আৰু মীৰ জুমলাৰ আগ্ৰাসন ৰোধিবলৈ তেওঁলোকে কোনো উল্লেখযোগ্য প্ৰচেষ্টা হাতত নলয়। অৱশ্যে শত্ৰু বাহিনী আহি কলিয়াবৰ পোৱাৰ পিছত তেওঁলোকে শিমলুগড় আৰু চামধৰাত প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলে। ১৬৬২ চনৰ ফেব্ৰুৱাৰীত মীৰ জুমলাই শিমলুগড়ত প্ৰচণ্ড আক্ৰমণ চলায় আৰু আহোমে পৰাজয় বৰণ কৰি দুৰ্গ পৰিত্যাগ কৰে। শিমলুগড়ৰ দুৰৱস্থা দেখি নদীৰ সিপাৰে থকা চামধৰাৰ সৈন্যদলেও বিনা যুদ্ধে দুৰ্গ এৰি পলাই যায়। এই বিজয়ৰ পিছতে ১৭ মাৰ্চত মীৰ জুমলাই ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰে। ৰজা জয়ধ্বজ সিংহই ৰাজধানী এৰি পাহাৰত আশ্ৰয় লয়। ৮২টা হাতী, প্ৰায় ৩ লাখ সোণৰ ৰূপৰ মুদ্ৰা, ৬৭৫টা বৰটোপ, ৪৭৫০টা বাৰুদৰ বাকচ, ৭৮২৮খন ঢাল, ১০০০খন নাও আৰু ১৭৩টা চাউলৰ টোপোলা মোগলে হাত কৰে। ইতিমধ্যে বাৰিষা কাল আৰম্ভ হয় আৰু মীৰ জুমলাই দখলীকৃত অঞ্চলটো অধিকাৰ কৰি ৰাখিবলৈ যাৱতীয় প্ৰস্তুতি চলায়। লখৌ আৰু ঢাকাৰ ৰাজকীয় সৈন্যদলৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰা হয়, কিন্তু নেৰা-নেপেৰা বৰষুণ আৰু নদীসমূহৰ সংহাৰী ৰূপে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি মোগলৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰে। আহোমসকলে পূৰ্ণ ৰূপত মোগলৰ এই অৱস্থাৰ সুবিধা লয়। বাৰিষা কাল বৃদ্ধি হোৱাৰ লগতে লখৌৰ পৰা পূবলৈ ৰাজ্যখনৰ সমগ্ৰ অংশ পুনৰুদ্ধাৰ কৰে। কেৱল গড়গাঁও আৰু মথুৰাপুৰ মোগলৰ দখলত থাকে। জয়ধ্বজ সিংহ পাহাৰৰ পৰা নামি আহি সেনাপতিসকলক অনুপ্ৰৱেশকাৰী মোগলক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এই সময়তে মথুৰাপুৰত হোৱা এক মহামাৰীত শতাধিক মোগল সৈন্যৰ প্ৰাণ যায়। তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণে খাদ্য বা পথ্য নোহোৱাৰ বাবে মোগলে মথুৰাপুৰ পৰিত্যাগ কৰিবলৈ বাধ্য হয়। ছেপ্টেম্বৰ মাহলৈ বাৰিষাকাল প্ৰায় শেষ হয় আৰু মোগলে সকাহ পায়। জয়ধ্বজ সিংহই পুনৰাই পাহাৰত আশ্ৰয় লৈ গৈ ডিচেম্বৰত মীৰ জুমলা নৰিয়াত পৰে আৰু মোগল সেনা দেৱল গাঁৱৰ পৰা আগলৈ যাবলৈ অনিচ্ছুক হয়। ইফালে আহোম ৰজাও শান্তি প্ৰতিষ্ঠাৰ বাবে ব্যাকুল হৈ পৰে। ১৬৬৩ চনৰ জানুৱাৰী মাহত দুই পক্ষৰ মাজত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয়। সন্ধিমতে আহোম ৰজাই পশ্চিম অসম মোগলক এৰি দিয়ে আৰু ৯০টা হাতীৰ লগতে ৩ লাখ টকাৰ যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ কথা দিব লগা হয়। ইয়াৰ উপৰিও তেওঁ নিজৰ একমাত্ৰ সন্তান ৰমণী গাভৰু আৰু ভতিজী তথা টিপাম ৰজাৰ জীয়াৰীক মোগল সম্ৰাটৰ হাৰেমলৈ প্ৰেৰণ কৰিবলগীয়া হয়। ক্ষতিপূৰণৰ প্ৰথম ভাগটো জয়ধ্বজ সিংহই তাৎক্ষণিকভাৱে আদায় দিয়ে যদিও মীৰ জুমলাই অসম এৰি যোৱাৰ লগে লগে বাকী অংশ পৰিশোধ কৰাত অনীহা প্ৰদৰ্শন কৰে। পৰৱৰ্তী ৰজা চুপাংমুং ওৰফে চক্ৰধ্বজ সিংহ মোগলক কোনো ধৰণৰ ধন সোণ আদায় দিয়াৰ পক্ষপাতী নাছিল। তেওঁ ঘোষণা কৰে যে বিদেশীৰ কৰতলীয়া হোৱাতকৈ মৃত্যুৱেই শ্ৰেয়। ১৬৬৫ চনত ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে এখন বৈঠক আহ্বান কৰে আৰু পশ্চিম অসমৰ পৰা মোগলক উৎখাত কৰিবলৈ আদেশ দিয়ে। যুদ্ধৰ ক্ষতিপূৰণৰ এক বুজন অংশ পৰিশোধ কৰিবলৈ বাকী থকাৰ বাবে গুৱাহাটীৰ নৱনিযুক্ত ফৌজদাৰ ছৈয়দ ফিৰোজ খানৰ পৰা আহোম ৰজাই হুমকি ভৰা পত্ৰ লাভ কৰে। এই পত্ৰ পাই আহোম ৰজাই যুদ্ধৰ সংকল্প গ্ৰহণ কৰে। ১৫৮৯ শকৰ ৩ ভাদ বৃহস্পতিবাৰে আহোম সৈন্য দুভাগত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰে ভটিয়াই গৈ কলিয়াবৰত বাহৰ পাতে। মোগল এনে এক পৰিস্থিতিৰ বাবে সাজু নাছিল আৰু সেয়ে তেওঁলোকে আহোমৰ বিৰুদ্ধে কেইবাখনো ৰণত পৰাস্ত হয়। ১৬৬৭ চনৰ ২ নৱেম্বৰ তাৰিখে ইটাখুলি আৰু গুৱাহাটীৰ গড় আহোমৰ হাতলৈ আহে। শত্ৰুপক্ষত আহোম আৰু মোগলৰ পুৰণি সীমা মানাহৰ মুখলৈকে খেদি পঠোৱা হয়। মোগলৰ হাতত মীৰ জুমলাৰ আক্ৰমণত বন্দী হোৱা অসমীয়া লোককো উদ্ধাৰ কৰা হয়। এনেদৰে দুমাহৰ ভিতৰতে আহোমসকলে হেৰুৱা ঠাইসমূহ পুনৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।
1669 চনৰ শেষৰ ভাগত মোগল আগবাঢ়ি অহাৰ পাছত ৰামসিংহই ৰাজনৈতিক চক্ৰান্ত আৰম্ভ কৰি দিয়ে। অসমীয়াক গুৱাহাটীৰ পৰা খেদিবলৈ আহোমলৈ এটা প্ৰস্তাৱ আগবঢ়ায়। 3 লাখ টকাৰ বিনিময়ত পূৰ্বৰ 1639 চনৰ অসুৰৰ আলিৰ সন্ধিৰ সময়ৰ আহোমৰ সীমা নিৰ্ধাৰিত কৰিবলৈ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছত ৰামসিংহই ঘোচ দি আহোমৰ সেনা বিষয়াসকলৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। সেই সময়তে আহোম ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ ভাতৃ উদয়াদিত্য সিংহ ৰাজপাটত উঠে। দীঘলীয়া যুদ্ধৰ ফলত আহোম ৰাজ্য অসন্তুষ্ট হৈছিল। ৰামসিংহই আহোমলৈ পুনৰ সেই প্ৰস্তাৱ আগবঢ়ায় আৰু আহোমে ইয়াক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। আহোম ৰজা অসন্তুষ্ট হৈছিল যদিও সিদ্ধান্ত ল'বলৈ গুৱাহাটীৰ বিষয়াসকলৰ ওপৰত এৰি দিছিল। এই আলোচনাত লাচিত বৰফুকন আৰু আটন বুঢ়াগোহাঁইও আছিল। আটন বুঢ়াগোহাঁই এই প্ৰস্তাৱৰ বিৰুদ্ধে থিয় দিছিল। আটন বৰগোহাঁইৰ মতে ৰামসিংহৰ যি আশ্বাস দিছে সেয়া দিল্লীৰ সম্ৰাটে যে মানি ল'ব তাৰ কোনো বিশ্বাস নাই। মোগলে গুৱাহাটী দখল কৰাৰ পিছত কোনো ভৰসা নাই যে তেওঁলোকে আহোম ৰাজ্য পুনৰ আক্ৰমণ কৰি গড়গাঁও অথবা নামৰূপ দখল কৰিবলৈ চেষ্টা কৰিব পাৰে। এনেদৰে আটন বুঢ়াগোহাঁয়ে বাকী বিষয়াসকলক সন্মত কৰাবলৈ সক্ষম হ'ল। ৰামসিংহৰ ৰাজনৈতিক কৌশল পুনৰবাৰলৈ বিফল হ'ল। মোগলৰ সেনা আৰু ৰাজকীয় বিষয়াক মোগল এডমাইৰেল মুন্নুৱাৰ খান, মোগল ভাইচৰয় চেষ্টা খান ৰামসিংহৰ দলত যোগদান দিয়ে। ৰামসিংহক বাৰ্তা দিয়া হ'ল যে তেওঁক অসমীয়াৰ সৈতে যুঁজিবলৈ পঠিওৱা হৈছে, বন্ধুত্ব গঢ়িবলৈ নহয়। ৰামসিংহই গুৱাহাটীত শেষ যুদ্ধৰ বাবে প্ৰস্তুতি কৰি উত্তৰ পাৰে আগুৱাই যায়। শুৱালকুছিৰ ওচৰত তেওঁৰ লগত 5 জন চৰ্দাৰৰ নেতৃত্বত গোলন্দাজ সৈনিক আৰু ধনুৰ্ধৰ বাহিনীয়ে যোগ দিয়ে। মোগলৰ হাতত বহুতো ডাঙৰ ডাঙৰ নাও আছিল আৰু কিছুমানত 16টালৈকে বৰটোপ কঢ়িয়াব পৰা গৈছিল। মোগলৰ দূত পাদিতৰাই ইয়াৰ কিছুদিন পূৰ্বে গড় নিৰ্মাণত হোৱা কাজিয়াৰ বাতৰি ৰামসিংহক দিয়ে। ৰামসিংহই এই কাজিয়াৰ সুযোগ ল'বলৈ চেষ্টা কৰে। আলাবৈত পৰাজিত হোৱাৰ পাছত আহোম সৈন্যসকল নিৰুৎসাহ হৈ পৰে। তেওঁলোকৰ বিষয়ে লাচিত বৰফুকন আৰু এডমাইৰেল বেমাৰত ভুগি আছিল। সেয়ে মিৰি সন্দিকৈৰ পুত্ৰ নৰৰজাই আহোম সৈন্যক নেতৃত্ব দিছিল। অস্ত্ৰক্ৰান্তৰ ওচৰত মাটি আৰু পানী উভয়তে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ লাগে। লালুকসোলা বৰফুকনৰ নেতৃত্বত থকা সৈন্যই মোগল সৈন্যক পৰাজিত কৰিলে। তথাপি মোগলৰ নৌসেনাই আহোমৰ নৌসেনাক বৰশিলালৈ পিছ হুহুকিবলৈ বাধ্য কৰালে। সেয়ে আহোম সৈন্যক ঘেৰি ধৰাৰ ভয়ত তেওঁলোকো পিছ হুহুকি আহিল। মোগল সৈন্য যেতিয়া আন্ধাৰু বলিলৈ দিশে আগবাঢ়ি আহিল তেতিয়া এই যুদ্ধখন সমাপ্ত হোৱা যেন পৰিলক্ষিত হৈছিল। বৰফুকন আৰু নৰৰজাই সৈন্যসকলক উৎসাহিত কৰিবলৈ বাৰ্তা পঠিয়ায়। ইয়াতে আহোমৰ নৌসেনা কাজলী চকী আৰু চামধৰালৈ পিছ হুহুকি অহাত তেওঁলোকৰ নেতৃত্ব দুৰ্বল হোৱা দেখা যায়। ইটাখুলি দুৰ্গৰ পৰা লাচিত বৰফুকনে নৰিয়া গাড়ী সকলোবোৰ লক্ষ্য কৰি আছিল। মোগল সৈন্য যেতিয়া আন্ধাৰু বুলি পাবৰ হ'ল তেতিয়া আহোম সৈন্য বিপদত পৰিল। সেই সময়তে বৰফুকনে মোগলক মাটি আৰু পানী উভয় দি আক্ৰমণ কৰিবলৈ কটকীৰ হতোৱাই আহোম সৈন্যলৈ বাৰ্তা পঠিয়ালে। ইয়াৰ উপৰিও তেওঁ নিজৰ বাবে 7খন যুদ্ধৰ নাও সাজু কৰিবলৈ আদেশ দিলে। এখন নাও তেওঁক যুদ্ধক্ষেত্ৰলৈ নিবলৈ আদেশ দিলে। তেওঁ চিঞৰি চিঞৰি আহোম সৈন্যক উদ্দেশ্য কৰি ক'লে, বঙালৰ বিৰুদ্ধে যুঁজিবলৈ ৰজাই সকলো লোকৰ নেতৃত্বৰ দায়িত্বৰ ভাৰ মোৰ ওপৰত জাপি দিছে। মই মোৰ পৰিবাৰ আৰু ল'ৰা ছোৱালীৰ ওচৰলৈ উভতি যাম নেকি? এই বুলি কৈ তেওঁ লগত আন 6খন নাৱত আহোম সৈন্যৰ সৈতে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যায়। যুদ্ধক্ষেত্ৰত লাচিত বৰফুকনৰ আগমন ঘটাৰ পাছতে আহোম সৈন্যৰ উৎসাহ দুগুণে বাঢ়ি যায়। উত্তৰ পাৰে অমৰাজুলিত মোগলৰ নৌসেনাক আহোমে আক্ৰমণ কৰে। ইটাখুলি, কামাখ্যা আৰু অস্ত্ৰকান্তত সৈন্য আৰু যুদ্ধৰ নাৱেৰে ভৰি পৰে। আহোম সৈন্যই মোগলক সন্মুখ আৰু পিছ দুয়োফালৰ পৰা আক্ৰমণ কৰে। পিছফালৰ পৰা কৰা আক্ৰমণত মোগল এডমাইৰেল মুন্নুৱাৰ খানৰ মৃত্যু হয়। ইয়াৰ পিছত মোগল সৈন্য চেদেলি ভেদেলি হৈ পৰে। মোগলৰ 3জন শীৰ্ষ আমিৰ আৰু অন্য 4000 সৈন্য মৃত্যু হোৱাত মোগল সৈন্য দুৰ্বল হৈ পৰে। শৰাইঘাটৰ এই মূল যুদ্ধখন 1671 চনৰ মাৰ্চ মাহৰ মাজভাগত হৈছিল। এই যুদ্ধখন কোনদিনাখন শেষ হৈছিল তাৰ বিষয়ে নিৰ্দিষ্টকৈ জনা নাযায়। অৱশেষত মোগলে আহোম ৰাজ্যৰ পশ্চিম সীমা মানাহ নদীলৈকে পিছ হুহুকি যায়। বৰফুকনে নিয়মিতভাৱে মোগলৰ কামসমূহৰ ওপৰত চকু দি ৰাখিছিল যাতে পুনৰ আক্ৰমণ কৰিব নোৱাৰে। আনহাতে আটন বৰগোহাঁই আৰু অন্যান্য বিষয়াসকল যুদ্ধৰ বাবে সাজু হৈ থাকে। দৰঙত মোগল সৈন্যৰ অৱস্থা তেনেই দুৰ্বল হৈ পৰে।
1671 চনৰ 7 এপ্ৰিলত ৰামসিংহই কামৰূপ এৰি ৰঙামাটিলৈ গুচি যায়। শৰাইঘাটৰ যুদ্ধৰ এবছৰৰ পিছতে 1672 চনৰ এপ্ৰিলত কলিয়াবৰত লাচিত বৰফুকনৰ মৃত্যু হয়। আমি লাচিত বৰফুকনৰ বীৰত্বৰ কথা অন্য এটা ভিডিঅ'ত আলোচনা কৰিম আৰু এয়াই আছিল শৰাইঘাটৰ মূল যুদ্ধ আদিৰ পৰা অন্তলৈ।